অনুশীলনী 1.1 এক নম্বৰ প্ৰশ্ন শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত ইয়াত p/q অখণ্ড সংখ্যা আৰু q not equal 0 আৰ্হিত প্ৰকাশ কৰিব পাৰিনে অৰ্থাৎ শূন্যটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে নোৱাৰি সুধিছে আমি সমাধানত লিখিম শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটোক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আমি জানো যে যিকোনো অখণ্ড সংখ্যাক একেৰে হৰণ হৈ থাকে গতিকে শূন্যটো এটা অখণ্ড সংখ্যা গতিকে শূন্যটোক আমি এনেদৰে লিখিব পাৰোঁ শূন্য আৰু তলত 1 এভাগৰ শূন্য অৰ্থাৎ শূন্য মানে হৈছে এভাগৰ শূন্য শূন্যৰ p/q আৰ্হিটো হৈছে এইটো য'ত p ৰ মান শূন্য আৰু q ৰ মান 1 q not equal 0 হ'ব লাগে অৰ্থাৎ q টো কেতিয়াও শূন্য হ'ব নোৱাৰে ইয়াত q টো শূন্য নাই হোৱা গতিকে উত্তৰটো এইটোৱে আমি ওপৰত লিখি দিব পাৰোঁ যে শূন্যৰ p/q আৰ্হিটো হৈছে শূন্যৰ p/q আৰ্হিটো হ'ল শূন্য সমান এভাগৰ শূন্য